আৰু আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ গুড ইভিনিং গাইজ আৰু আজি হ'ল লিণ্ডাৰ বাৰ্থডে আৰু এইটো হ'ল আমাৰ ভাগিন মানে কুচি না এইটো আৰু এইটো হ'ল আমাৰ লিণ্ডা আৰু লিণ্ডাৰ আজি বাৰ্থডে অলপ পিছত আমি সৰু চাই এটা কেক আনিছোঁ না সৰু চাই এটা কেক আনিছোঁ আৰু কেকটো কাটিম আৰু আমাৰ কুচিও কাটিব আৰু লিণ্ডাই কাটিব তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব দে চলো দে লিণ্ডা বাৰ্থডে স্পেচিয়েল লিণ্ডা ভিডিও কৰি থাক ভিডিও কৰে ভিডিও কৰি আছে দিয়া কি আইছিল হ্যাঁ খাবে ও ভাই ভিডিঅ' আৰু কৰিব লাগিব কেনেকৈ কৰিব লাগিব সেনেকৈ অঁ দে কৈছোঁ দে এটা নাগিন ডেন্স দে নাগিন ডেন্স দে দি সেইটো পিন্ধিব নালাগে দে নাগিন গিন গিন দে অঁ ভালকৈ নাহাছে পঢ়বি ইফালে অঁ বঢ়িয়া গাইজ এইফালে চাওক আমাৰ ঘৰত বনি আছে বৰা পিঠা আৰু বৰা পিঠাটো বনি আছে আমাৰ ছানডে এটা প্ৰগ্ৰেম আছে আৰু সেই প্ৰগ্ৰেমটোৰ কাৰণে বৰা পিঠাটো বনি আছে এয়া মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ বৰা পিঠা কেনেকৈ বনায় যিসকলে জানেতো জানে আৰু যিসকলে নাজানে চাই লওক এয়া বৰা চাউলৰ পিঠা মই আকৌ এবাৰ দেখাই দিছোঁ এখন বনাই দেখাই দিছোঁ মানে মই বনোৱা নাই তথাপি দেখাই দিছোঁ আৰু চাওক গাইজ এইফালে চাওক চব্জি কোটাত লাগি গৈছে আমাৰ মহিলাসকল আৰু এয়া চাওক সকলোৱে চব্জি কাটাত ব্যস্ত কাৰণ কালি আছে আমাৰ এটা প্ৰগ্ৰেম আৰু কালিৰ ব্লগটো আপোনালোকে দেখা পাব সোমবাৰে আৰু এতিয়া লিণ্ডাই কাটিব কেক আৰু কেকটো হ'ল অকণমানে কেক আৰু এতিয়া লিণ্ডাই কেক কাটিব চ' মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক Happy birthday to you. Happy birthday to you. Happy birthday, dear Linda. Happy birthday to you. আৰু এতিয়া গাইজ কেক কাটা হৈ গ'ল আৰু এতিয়া হ'ব আমাৰ মাংস আৰু ৰুটিৰ প্লেনিং চ' এতিয়া যাওঁ মাংস বনাবলৈ আৰু কেনেকৈ মাংসটো বনাওঁ আপোনালোকে শেষলৈ চাব তেতিয়া গম পাব কেনেকৈ মাংসটো বনাওঁ আজি অলপ বেলেগকৈ বনাওঁ চ' ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া আমি মাংসখিনি কৰিম মেৰিনেট আৰু মেৰিনেট কৰাৰ আগতে মাংসখিনি ভালদৰে ধুই ল'ব এতিয়া দি দিলোঁ হালধি গুড়ি তাৰপিছত আগতে দি লৈছোঁ মিঠাতেল নিজৰ অনুযায়ী দি দিব তাৰপিছত হালধি গুড়ি দি দিছোঁ এয়া হ'ল আদা নহৰু পেষ্ট যিমানখিনি মাংস সিমানখিনি পৰিমাণত আপোনালোকে দি দিব মই লৈছোঁ 1 কিলো 800 গ্ৰাম মাংস সেইকাৰণে মই ইমানখিনি দি দিছোঁ আৰু এয়া হ'ল পেষ্ট এটা মছলাৰ পেষ্ট আৰু এই মছলাটোত আছে আপোনাৰ ডালচেনি ইলাচি লং জালুক তাৰপিছত ৰেড চিলি সকলোখিনি আছে আৰু জিৰা আছে এইখিনি জিৰা মই অকণমান গৰম পানীত তিয়াই থৈ পেষ্ট এটা বনাই লৈছোঁ আৰু সেয়া দিছোঁ মই 2 চামুচ দৈ আৰু দৈ দিলে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয় আপোনালোকে যদি দৈ দিব বিচাৰে তেতিয়াহ'লে দিব যদি নিবিচাৰে তেতিয়াহ'লে নিদিব আৰু এতিয়া মই এইখিনি থ'ম আধা ঘণ্টাৰ 45 মিনিটৰ কাৰণে মই ঢাকন দি থৈ দিম
আৰু এয়া কেৰাহীত তেল গৰম হ'ব দিছোঁ গৰম হোৱাৰ পিছত দিছোঁ তাত তেজপাত আৰু শুকান জলকীয়া আৰু পিঁয়াজ আৰু এইখিনি সকলো ভাজি লৈ সেইখিনি সিজিবলৈ মই তাত দি দিছোঁ নিমখ এতিয়া এইখিনি ভালদৰে ভাজি ল'ব আৰু যিমান পাৰে সিমান মানে গল্ডেন কালাৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে ভাজি থাকিব আৰু ভাজা হৈ যোৱাৰ পিছত এতিয়া দি দিম মাংসখিনি যিখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ সেইখিনি মাংস এতিয়া দি দিম আৰু বেলেগ একো কাম নাই খালি লৰাই থাকিব ভাজিয়ে থাকিব আৰু এয়া ভাজি যেতিয়ালৈকে ইয়াৰ পৰা পানী নোলায় তেতিয়ালৈকে ভাজি থাকিব আৰু মই এই মাংসখিনিত এবাৰো ঢাকনি দিয়া নাই আৰু ঢাকনি দিলে মাংসটো ভাঙি যোৱাৰ চান্স থাকে কিন্তু ঢাকনি যদি নিদিয়ে তেতিয়া মাংসটো মানে ভাঙি যোৱাৰ চান্স নাথাকে এতিয়া মোৰ কাম হ'ল লৰাই থকা এয়া চাওক আমাৰ ভাজা মোটামুটি হৈ গ'ল মাংসখিনি আৰু এতিয়া মই ইয়াত দি দিছোঁ বিলাহী কাটি আৰু বিলাহী দিছোঁ মই ডাঙৰ চাইজৰ মানে মিডিয়াম চাইজৰ দিছোঁ 4টা আৰু 4টা বিলাহী মই কাটি দি দিছোঁ আৰু কাটি দি পেলাই ইয়াত আৰু বেলেগ একো কাম নাই লৰাই থাকিব আপুনি বাছ আৰু গ্ৰেভিৰ কাৰণে বিলাহীটো দিয়া হয় তেতিয়া গ্ৰেভিটো বহুত বেছি ডাঠ হয় আৰু খাবলৈ বহুত বেছি টেষ্টি হয় এতিয়া তাত আলুখিনি দি দিম আলুখিনি দি বাছ ভাজি থাকিব আৰু বেলেগ একো নাই মাংস বনাবলৈ একদম ইজি খালি ভাজিয়ে থাকিব লাগিব যাতে তলিত লাগি নধৰে সেইকাৰণে ইমানখিনি মানে ভাজি থাকিব লাগিব এতিয়া মাংসখিনিত যিমান পাৰে সিমান আলু যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে মানে ভাজিয়ে থাকক এয়া চাওক গাইজ পানী ওলাই আহিছে আৰু ইয়াত আৰু ভাজি থাকিব যেতিয়া বিলাহীখিনি গলি গৈ তাৰ পৰা পানীটো বাহিৰ হৈ নাযায় তেতিয়ালৈকে ভাজিয়ে থাকিব আৰু যদি তলাত লগাখন পায় তেতিয়াহ'লে আপোনালোকে 2 চামুচ 3 চামুচকৈ পানী দি থাকিব পাৰে আৰু এইখিনি হ'ল মছলা যিখিনি মোৰ ৰৈ গৈছিলে এই পেষ্টটো যিটো মছলা পেষ্ট আছিলে সেইটো ৰৈ গৈছিলে আৰু সেইখিনি মই ইয়াত দি দিছোঁ দি দিয়াৰ পিছত আৰু ইয়াৰ সুগন্ধ আৰু সেন্ট দুগুণ বেছি বাঢ়ি যায় আৰু এতিয়া লৰাই থাকিব তাৰ পিছত এয়া ভাজা হৈ গ'ল আমি অকণমান টেষ্ট কৰি চাম এতিয়া মছলা যিটো আমি মানে পেষ্ট বনাইছিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত সেই গ্ৰাইণ্ডাৰটো মই আউখলি মানে সেই পানীখিনি অকণমান দি দিছোঁ যাতে অকণমান আকৌ গ্ৰেভি হয় আৰু নিজৰ পচন্দ অনুযায়ী যিমানখিনি আপোনালোকে গ্ৰেভি বনাই সেইটো অনুযায়ী আপোনালোকে ইয়াত পানী দি দিব আৰু এতিয়া মই পানীখিনি দিছোঁ পানীখিনি দি উতল আহিবলৈ দিছোঁ আৰু ইয়াত এতিয়ালৈকে আমি জ্বলা ব্যৱহাৰ কৰা নাই মানে শুকান জলকীয়া ফাৰ্ষ্টতে মানে গৰম তেলতে দি দিছিলোঁ আৰু পিছত জ্বলা ব্যৱহাৰ কৰা নাই আমি পিছত জ্বলা ব্যৱহাৰ কৰিম কাৰণ সৰু ল'ৰা ছোৱালী আছে চ' গাইজ যেতিয়া মানে সিহঁতৰখিনি কাঢ়ি থৈ আমি দিছোঁ ইয়াত জলকীয়া গুড়ি আৰু এইটো আমাৰ নিজৰ ঘৰত বনোৱা জলকীয়া গুড়ি হয় সেইকাৰণে দি দিছোঁ আৰু শেষত দি দিম আমি ইয়াত এটা ভোট জলকীয়া এই ভোট জলকীয়াটো দি দিয়াৰ পিছত ইয়াৰ টেষ্টটো আৰু বেছি ভাল হয় সেইকাৰণে দি দিছোঁ ভোট জলকীয়া এতিয়া হৈ গ'ল আমাৰ ৰন্ধা হে গাইজ গুড মৰ্ণিং আৰু যোৱাকালিৰ ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ কাৰণ যোৱাকালি মানে ৰাতি কৰিব নহ'ল সেইকাৰণে মই এতিয়াই ব্লগটো সমাপ্ত কৰিলোঁ আৰু আজি মানে এটা নতুন ব্লগ আপোনালোকৰ ওচৰত লৈ আহিম আৰু আজি ব্লগটো হ'ব বহুত বেছি খাছ কাৰণ আমাৰ ঘৰত আছে এটা অনুষ্ঠান চ' গাইজ যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই